हेलो जयश्री मिनी किचनলৈকে সকলোকে স্বাগতম জনাইছো মই জয়শ্ৰী এটো সপ্তাহত খুব এটা কমফৰ্ট ফুডৰ ভিডিও লৈ আহিছো যেটো নেকি ভাৰতবৰ্ষৰ প্ৰত্যেকখন ষ্টেটতে এভেইলেবল হয় হয়তো তাৰ টাইপছবোৰ বেলেগ বেলেগ কিন্তু আমি তাক এটা নামেৰে জানো হেতু হৈছে খিচুড়ি আজি খিচুড়িৰ প্ৰধান চৰিত্ৰত আছে ৰঙালাও বলকচোন ভিডিওটো ষ্টাৰ্ট কৰো আমি ইয়া লৈছো এমুঠি চাউল লগতে আছে মসুৰ দাইল এমুঠি মই বুটৰ দাইলো লৈছো এমুঠি মুঠতে গোটেইকিটা বস্তু সমান পৰিমাণত লৈছো মই আৰু এই গোটেইকিটা বস্তু মোৰ এই আইসক্ৰীমৰ কাপটোৰ এক কাপ হৈছে আপোনালোকে নিজৰ জোখমতে ল'ব যিমানখিনি পৰিমাণত আপোনালোকে খায় ধুই মেলি পানীৰে আধা ঘণ্টা মানৰ কাৰণে তিয়াই ৰাখিছো যদিহে বুটৰ দাইল ব্যৱহাৰ নকৰে তেনেহলে 10-15 মিনিট ৰাখিলেই যথেষ্ট এনেদৰে কুকাৰ এটা গৰম হ'বলৈ দিছো হাই ফ্লেমত তাত দিছো মই সৰিয়হৰ তেল অকণমান প্ৰয়োজন মতে ল'ব তেলৰ পৰিমাণটো এই আধা চামুচ গোটা জিৰা মই ফুটিবলৈ দিছো তেলতে কেনেকৈ জপিয়াই আছে দেখিছেই নহয় দিছো এটা মিডিয়াম সাইজৰ সৰুকে কুটি লোৱা পিয়াজ ভালদৰে লৰা মিলি গোটেইখিনি আধা চামুচ চেনিও এড কৰিলো মই তাত এটা অপচনেল হয় ইউজ কৰিব পাৰে নকৰিব পাৰে ইয়া মই শুকান জলকীয়া এটা এড কৰিলো কালাৰৰ কাৰণে দালচেনি সৰু টুকুৰা এটা লগতে হালধি পৰিমাণ মতে ইয়া কাসুৰি মিঠি বৰ ধুনীয়া এটা ফ্লেভাৰ আনে খাদ্যত ভালদৰে লৰাই মিলি গোটেইখিনি ভাজিছো কালাৰটো চেঞ্জ নোহালৈকে পিয়াজৰ কালাৰটো লাইটলি চেঞ্জ হোৱাৰ পাছত মই দিছো তাত দাইল আৰু চাউলৰ মিশ্ৰণখিনি গোটেইখিনি ভালদৰে লৰাই মিলি মই তাত এড কৰিছো কেটুকুৰামান ৰঙালাও ধুনীয়া এটা কালাৰ হয় আৰু খিচুড়িখনো ধুনীয়া মিঠা মিঠা হয় জলকীয়া দিছো কেঁচা জলকীয়া প্ৰয়োজন মতে এতিয়া প্ৰায় গোটেইখিনি প্ৰায় মিনিটৰ পৰা 2 মিনিট লৰাই মিলি মই তাত এড কৰিছো পানী চাউল আৰু দাইলৰ পৰিমাণ যদি টোটেল 1 কাপ হয় সেই একেই কাপেৰে পানীৰ পৰিমাণ 2.5 কাপ হ'ব একদম পাৰফেক্ট জোখ হেখত দিছো মই আদা আসলতে আমাৰ ঘৰত আদা অবিহনে খিচুড়ি আধৰুৱা মাইটো ব্যৱহাৰ কৰিব একদম শিওৰ আৰু গোন্ধটো বৰ ভাল লাগে কেঁচা আদাৰ হেখত দিলে আৰু বেছি এটা ধুনীয়া ফ্লেভাৰ ওলাই নিমখ দিছো মই প্ৰয়োজন মতে মই ভাবো এই চেনেলটো আপোনালোকক পাকঘৰৰ যুদ্ধখনত কিছু পৰিমাণে হলেও হেল্প কৰিব কাৰণ মই যিমানখিনি পাৰো ইমানখিনি ডিটেইলছত দেখুৱাবলৈ চেষ্টা কৰো আৰু নিজে প্ৰেক্টিকেলি কৰাৰ পিছতে আপোনালোকৰ মাজলৈকে লৈ আহো এন্দৰে গোটেইখিনি লৰাই মিলি মই ঢাকুনখন বন্ধ কৰি প্ৰায় মিডিয়াম ফ্লেমত মই এইখিনি হ'বলৈ দিছো 5-6টা হুইসেল মাৰাৰ পিছত মানে মোৰ খিচুড়ি হৈ যাব কমপ্লিট এটো দেখিবলৈ পাইছে কালাৰো ইমান ধুনীয়া চেঞ্জ হৈছে কনসিস্টেন্সিটো ঠিকে আছে এতিয়া আহিছো নেক্সট কোন পাপৰলৈকে ৰেচিপি বুলি বিশেষ একো নাই তথাপি দেখাব বিচাৰিছো কিছুমান টিপছ এয়া লৈছো মই পাপৰ এই পাপৰখন মই দুটা ভাগত ভাগ কৰি লৈছো এনেদৰে এনেদৰে মিডিয়াম হিটত মই পাপৰখন শিকিছো কপাহী কাপোৰ এখন নহলে টিস্যু পেপাৰ সহায় লৈ এনেদৰে টিপি টিপি কিনে শিকিব প্ৰায় সেকেন্ডৰ মুৰে মুৰে উল্টাই পাল্টাই কিনে শিকিব যেতিয়া গম পাব যে পাপৰখন বগা হৈ আহিছে বা সিজিছে ভালদৰে নমাই থৈ লগে লগে কোণ আকাৰ দি দিব নহলে ঠাণ্ডা হলে টান হৈ যাব পাৰে আৰু কোণ আকাৰ দিবলৈ অসুবিধা হ'ব আৰু যদি প্ৰবলেম পাইছে এনেদৰে টিস্যু পেপাৰ লৈ ল'ব গৰমে থাকিলে প্ৰবলেম পাব পাৰে ইয়া মোৰ কোণ পাপৰ ৰেডি হৈ গ'ল লগতে খিচুড়ি থালিখনো ৰেডি হৈ গ'ল এয়া হৈছে খুবেই ফেভাৰিট বস্তুটো মোৰ জলকীয়া পাপৰ এয়া আমৰ আচাৰ লগতে আছে এয়া পটল ভাজি খিচুড়ি নেমু টেঙা আৰু এয়া ৰোষ্টেড কোন পাপৰ জলকীয়া পটলখিনিৰ বিশেষ ৰেচিপি বুলিবলৈ একো নাই জাষ্ট বেচনত ডুবাইখিনি মই ভাজিছো আৰু খিচুড়ি দেখিবলৈ পাইছে থালিখন ইমান ধুনীয়া দেখিছে কেতিয়াবা সজাই পৰা দিলেও ভাল লাগে নহয় জানো এনেদৰে আৰু ইয়া আমৰ আচাৰৰ ৰেচিপিটো মই ডেসক্ৰিপচন বক্সতে দি দিছো যিসকল নতুন হয় মোৰ চেনেলত তেওঁলোকে সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰিব আৰু যিসকল পুৰণি হয় তেওঁলোকে লাইক অথবা শেয়াৰ কৰি বা কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু আগালৈকে চাই থাকিবলৈ নাপাহৰিব জয়শ্ৰী মিনি কিচেন